ধৰ্মগুৰুজনক নাঙঠ কৰি অসমৰ ৰাজপথত আমাৰ বাই ভনী মুখৰ আগেদি খোজকাঢ়ি ঘূৰাই ফুৰাব, তাত আমাৰ আপত্তি আছে। কিবা কৰিব আছে যাওক, ৰাজস্থানত কৰক, আমাৰ কি আপত্তি আছে। অসমখন লেংটা ফকীৰৰ বজাৰ নহয়। লেংটা বাবাৰ নগ্ন ৰেলী সভ্য সমাজৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, কাৰণ আমি সভ্য সমাজত বাস কৰোঁ। আমি সকলো ধৰ্মকে সন্মান কৰোঁ, সেয়ে সকলো ধৰ্মেও অইন ধৰ্মক, অইন জাতিক, অইন সম্প্ৰদায়ক সন্মান কৰাটো বাধ্যতামূলক আমাৰ ভাৰতবৰ্ষত। সেয়া বুজিব লাগিব। আজি জৈন সম্প্ৰদায়ে লেংটা বাবাক নগ্নভাৱে ঘূৰাই ফুৰাইছে, সেয়া তেওঁলোকৰ আস্থা হ'ব পাৰে, তাত আমাৰ ক'বলগীয়া নাই। তেওঁলোকৰ বিশ্বাস, তেওঁলোকে ধৰ্ম পালন কৰিছে নে কি কৰিছে তেওঁলোকে কৰক, কিন্তু আপত্তি তাতে আছে। আমি সভ্য সমাজত বাস কৰোঁ। আমাৰ সভ্য সমাজৰ আমাৰ ছোৱালী, আমাৰ ভণ্টি, আমাৰ মাৰ সন্মুখত সেই নগ্নভাৱে ঘূৰাই ফুৰাব জৈন সম্প্ৰদায়ে, তাতে আমাৰ আপত্তি থাকিবই। আমাৰ ভাৰতৰ সংবিধানে অধিকাৰ দিছে সকলোৱে নিজৰ নিজৰ ধৰ্ম প্ৰেক্টিছ কৰিব পাৰে, কিন্তু এয়াও কৈছে যে নিজৰ ধৰ্ম পালন কৰাতে যেন অইন ধৰ্ম, অইন জাতি, অইন সম্প্ৰদায়ৰ ডিষ্টাৰ্ব নহয় সংবিধান মতে। চ' এতিয়া প্ৰশ্ন হয়, আচলতে জৈন সম্প্ৰদায়ে লেংটা বাবাক নগ্নভাৱে সভ্য সমাজত যি ঘূৰাই ফুৰাই আছে, এয়া কি ধৰ্ম নেকি? মই জনামতে পৃথিৱীৰ কোনো ধৰ্মই নিজৰ ধৰ্মক প্ৰমোট কৰাৰ কাৰণে নগ্নভাৱে সভ্য সমাজত ৰেলী কৰাটোক পাৰ্মিশ্যন নিদিয়ে। হয়, তাৰ বাহিৰে এতিয়াও বহুত ট্ৰাইবছ আছে যিবোৰ নগ্নভাৱে থাকে, কিন্তু তেওঁলোকৰ স্থায়ী এৰিয়াত থাকে। সভ্য সমাজত আহি কিন্তু নগ্ন ৰেলী নকৰে। যি সময়ত নগ্নভাৱে থকা ট্ৰাইবছসকলে সভ্য হৈ নগ্নভাৱে থকাটো বাদ দি আছে, সেই সময়ত সভ্য সমাজৰ পৰা কোনোবাই ওলাই সভ্য সমাজত নগ্ন ৰেলী কৰিব, এক কেনেধৰণে গ্ৰহণযোগ্য হ'ব পাৰে? কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। বুজিছোঁ ধৰ্মীয় আস্থা থাকিব পাৰে নগ্নভাৱে ঘূৰোৱা, কিন্তু মোৰ ধৰ্মীয় আস্থাৰ কাৰণে কোনোবা এটা সমাজৰ যে ডিষ্টাৰ্ব হ'ব, সেয়া কিন্তু মোৰ কাৰণে গ্ৰহণযোগ্য নহয়, নাইবা মোৰ ধৰ্মৰ কাৰণেও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মেইন কথা হ'ল, কোনোবাই ধৰ্মীয় আস্থাত নগ্নভাৱে ঘূৰিছে, তাত আমাৰ কোনো আপত্তি নাই, কিন্তু আপত্তি হ'ল নগ্নভাৱে আমাৰ সভ্য সমাজৰ মাজত ৰেলী কৰাটোত আপত্তি আছে। সেয়া চৰকাৰেও বুজিব লাগিব, আৰু যি সম্প্ৰদায়ে সেয়া কৰি আছে তেওঁলোকেও বুজিব লাগিব। ইয়াতে ৰাজনৈতিক কিছু ইণ্টেনশ্যন আনি এজেণ্ডা বনালে নহ'ব। আৰু মই ভাবোঁ অসমৰ সভ্য সমাজৰ যিমান জাতীয় সংগঠন, ধৰ্মীয় সংগঠন, ছাত্ৰ সংগঠন আছে, সকলোৱে মিলি এই নগ্নতাৰ, সভ্য সমাজত নগ্নতাৰ ৰেলীৰ এগেইনষ্টত মাত মাতিব লাগে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব লাগে। আৰু দেখা গৈছে বীৰ লাচিত সেনা সংগঠনটোৱে লিড লৈ আছে, আৰু বীৰ লাচিত সেনা সংগঠনটোক আমি ছাপৰ্ট কৰিব লাগে। যদি নোৱাৰে নিজে নিজে আৱাজ উঠাব লাগে গণতান্ত্ৰিকভাৱে, কাৰণ নগ্ন ৰেলী কেতিয়াও আমাৰ সভ্য সমাজৰ কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এতিয়া নুবুজিলে এটা প্ৰশ্ন আপোনালৈ, আজিৰ সভ্য সমাজৰ কোনোবা দেশৰ এটা ধৰ্ম নিৰপেক্ষ ছেকুলাৰ ডেমক্ৰেটিক সংবিধান থকা দেশত কোনোবা এটা ট্ৰাইবছে যদি আহি কয় আমাৰ পূৰ্বপুৰুষে মানুহক খাইছিল, আমাৰ এয়াৰ ট্ৰেডিশ্যন, আমাৰ কালচাৰত পৰে, সেয়া আমি এতিয়াও মানুহ খাম, সেয়া সেই দেশৰ সভ্য সমাজ নাইবা সংবিধানে পাৰ্মিশ্যন দিব নেকি?